morning. Welcome back to my YouTube channel. Namaskar, my new Deuta vlogs will apna punno par swagatam janaisu. Aji hol 20 February. Sounde Deuta এবছৰ হৈ গ'ল আজি Deuta ঢুকাইছিল 2 মাৰ্চত আজি তিথিটো মিলিছে আজি এটোকে আমাৰ তিথিতে পাতা হয় bosorekiya শ্ৰাদ্ধ বা bosorekiya সকাম সো আজি Deutaৰ এবছৰ হ'ব এই বছৰত সুখতকে দুখটো বেছি পালো ঘাট প্ৰতিঘাতৰ মাজেৰে জীৱনটো কটালো কিন্তু Deutaৰ bosorekiya আজি 3 দিনৰ আগত মানে চাৰ্লি ঢুকাই গ'ল হেতুতকে দুখ মই এই বছৰটোত এটা বছৰত একোই দুখ নাপালো মানে হেয়া দুখতকে এটো দুখ বেছি মানে ধুমুহা টাইপৰ গ'ল মোৰ জীৱনত আপোনালোকে সবে জানে ইউটিউব চেনেল খোলা দিনাখনৰ পৰাই চাৰ্লিক আপোনালোকক দেখাইছো তাৰ চাৰ্লি বহুতৰ মনত সি এটা কুকুৰ আছিল বা সি এটা জীৱ আছিল কিন্তু মোৰ মনত কি মানুহতকেও বেলেগ স্থান পাইছিল মোৰ অন্তৰখনত বেলেগ স্থান মানে পাইছিল চাৰ্লিয়ে মোৰ অন্তৰখনত বেছিকে কৈ নাথাকো বেছিকে কৈ থাকিলে সি য'ত আছে তাৰো অন্তৰখন কান্দিব তাৰ মোৰ সম্পৰ্কটো বেলেগে জানক বা নাজানক কিন্তু সি আৰু মই জানিছিলো সদায় যে বহুত মিছ কৰিছো anyway যে আজি bosorekiyaৰ সকলোবিলাক নীতি নিয়ম কেনেকৈ কৰোঁ সব মই দাদাক কৈ থম বাৰু ভিডিঅ' ক্লিপ এটা ল'বলৈ আজি বামুণৰ কামখিনি হ'ব অহা কাইলৈ ভকতৰ কামখিনি হ'ব সো আপোনালোকে চাই থাকিব আৰু সকলোৱে চাৰ্লিৰ কামটো মানে আজিয়ে পাতি দিম যিহেতুকে তাৰ জন্মদিনো পতা হৈছিল আমাৰ ঘৰত সেইকাৰণে দেউতাৰ সকামতেই তাৰো সকাম পাতি দিম যিহেতুকে চাৰ্লি মোৰ দেউতাৰে আছিলে দেউতাই আনিছিল চাৰ্লিক সো আপোনালোকে চাই গৈ থাকিব চাৰ্লিৰ আত্মাটো শান্তি পাওক যাতে মোৰ মা দেউতাৰ আত্মাখিনিও শান্তি পাওক সো অলপ পিছত গা চা ধুই কিনে বামুণ অহাৰ সময়ত আপোনালোকক লগ পাম সো চাই থাকিব ৰেডি কৰি থৈছোঁ এয়া মোৰ মা Deuta আৰু চাৰ্লি মাইনা এনেকৈ ফুলেৰে ৰেডি কৰি থৈছোঁ বন্তি গছিও ৰেডি কৰি থৈছোঁ তো এই বাৰাণ্ডাখনতে হৈ যাব কামটো হে নাৰায়ণ হে নাৰায়ণ কিনো অৱতাৰ কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু শৰণে আমি করুণাময়ী তুমি হরিয় অপরাধ শত গাই হরি নাম জন শৰণে ললো আমি
আশে পাশে জীৱনে বিভীষিকা ৰচিলে জনঙাৰে পোহৰে অকণি সুখ জগালে নিৰাময় তোমাকে সেৱা জনালো আজি হে প্ৰভু শৰণে ৰলো আমি করুণাময় তুমি করিও অনাথ শত গাই হরি নাম জন শৰণে ৰলো আমি করুণাময় তুমি করিও অনাথ শত গাই হরি নাম জন প্ৰাণৰ কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু শৰণে ৰলো আমি করুণাময় তুমি করিও অনাথ গাই হরি নাম জন শৰণে ৰলো আমি করুণাময় করিও অনাথ গাই হরি নাম জন শৰণে ৰলো আমি করুণাময় তুমি করিও অনাথ গাই হরি নাম জন ভাঙিছে কল গ'ল অথনিতে গ'ল মই ভিডিঅ' ক্লিপ ইমান ল'ব পৰা নাই তুলিক দেখিছেনে ইমান বদমাছ কৰিছে দেখিছে এইটো তুলি একদম মাৰ খাবি চ' বহুত ভাগৰ লাগিছিল বছৰটো এনেকৈ গুচি গ'ল দেউতা 1 বছৰটো পাৰ হৈ গ'ল দেউতাৰ আজি বহুত মিছ কৰিছোঁ বাবা মাৰ 5 বছৰমান বনালোঁ যিহেতুকে দেউতা ঢুকোৱাৰ কাৰণে 5 বছৰটো কৰা হোৱা নাছিলে সকামখন আজি কৰি দিছোঁ আৰু লগতে চাৰ্লি মাইনা মা দেউতাকতো কোনে মৰম নকৰে চবেই মনত কৰে আৰু মা দেউতালৈ চবেই মনত পেলায় কিন্তু মোৰ মা দেউতাতকৈ চাৰ্লি মাইনালৈ বহুত মনত পৰিছে কাৰণ যিহেতুকে তাক মই নিজৰ ভাইটিৰ নিচিনা মানিছিলোঁ আপোনালোকে আগৰ ভিডিঅ'বিলাক দেখিছে চাগৈ তুলিককৈ মই চাৰ্লিক বেছি মৰম কৰিছিলোঁ চাৰ্লি মোৰ নিজৰ লিটিল ব্ৰাদাৰ টাইপৰ আছিলে মানে চ' সেইকাৰণে অকণমান দুখ লাগিছে চ' আজিলৈ ইমানতে সামৰণি কৰোঁ বুলি ভাবিছোঁ মোৰ যিহেতুকে বহুত ভাগৰ লাগিছে আৰু অকণমান অন্তৰখনত দুখো লাগি আছে মনটোও বেয়া লাগি আছে চ' ভাগৰো লাগিছে চ' এতিয়া সেইকাৰণে ব্লগটো ইমানতে সামৰণি কৰোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনবিলাক নতুনসকলে আগবঢ়াই যাব আপোনালোকে চাৰ্লি মাইনাক যদি ভাল পায় ভিডিঅ'টো সকলোৱে চাব লাইক কৰিব কমেণ্ট কৰিব